গুড ইভিনিং সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া বজাৰ কৰি আহিলোগে। কি আনিলা কৈ দিয়া? মই নিৰামিষ ভোজী, গতিকে মোৰ কাৰণে পনীৰ, এওঁ আমিষ ভোজী, গতিকে এওঁৰ কাৰণে নিছোঁ মাংস চিকেন, আৰু এওঁ বনাব এওঁৰ কাৰণে, তাৰপিছত মোৰ কাৰণে বনাব পনীৰ। ডাঙৰকৈ কোৱা। সেয়াই আৰু ঠিক আছে তেন্তে মই দেখাই আছোঁ, বলক। এইখিনি আনিছোঁ মাংস, বনাবহে লাগে। আৰু আনিছোঁ, আজি মই মাংস কিহৰ লগত খাম? কোমোৰা। এইটো কোমোৰা। আৰুনো কি আনিছোঁ? বিস্কুট, বিলাহী, এইবিলাকে আনিলোগৈ বজাৰ। ঠিক আছে তেন্তে পাছত লগ পাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এইখিনি হৈছে মাংস আৰু এইটো হৈছে কোমোৰা। মাংস আৰু কোমোৰা বনাম। মই এইখিনি বাছি কুটি লওঁ, তাৰপাছত লগ পাই আছোঁ। কেৰাহীখন পাতি দিছোঁ, তাত কেৰাহীখন গৰম হোৱাত এতিয়া দি দিছোঁ তেল। তেলখিনি গৰম হোৱাত এতিয়া দিছোঁ কেইটামান গোটা জিৰা আৰু লং, ইলাচি, ডালচেনি। এতিয়া দি দিছোঁ কেইটামান শুকান জলকীয়া। সেইখিনি ফুটি উঠাত এতিয়া দি দিছোঁ মই পিঁয়াজখিনি মই ভালদৰে ভাজি লওঁ, অলপ ৰঙচুৱাকৈ। এইখিনি এতিয়া ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাত এতিয়া মই মছলাখিনি যোগাৰ কৰি লৈছোঁ। অলপ নিমখ দিছোঁ, অলপমান হালধি দিছোঁ, আৰু যিখিনি মছলা প্ৰয়োজন হয় মাংসৰ কাৰণে সেইখিনি মছলা মই দি লৈছোঁ। তাতে অকণমান লৰাই দিছোঁ, কাৰণ তাত ধৰি যাব পাৰে। সেই মছলাখিনি এতিয়া মই তাতে দি দিছোঁ। কাশ্মীৰী আৰু জিৰা, ধনিয়া সকলোখিনি মই দি লৈছোঁ তাতে। সেইখিনি মছলাত মই এতিয়া অলপমান পানী দি ভালদৰে মিক্স কৰি লৈছোঁ। মছলাখিনি এনেদৰে বনালে বহুত ধুনীয়া হয় খাবলৈ। এতিয়া তাতে দি দিছোঁ মই মাংসখিনি। সেইখিনি মাংসখিনি এতিয়া ভালদৰে অলপ ভাজি লওঁ। মাংসখিনি মোৰ ভজা হৈ গ'ল। তাতে দি দিছোঁ মই যিখিনি মছলা মই তৈয়াৰ কৰিছিলোঁ, সেই মছলাখিনি দি লৈছোঁ। আপোনালোকে মছলাখিনি তেলতো দিব পাৰে বা মাংসখিনি তেনেকৈ দিব পাৰে। মই অলপ বেলেগকৈ দিছোঁ। আৰু মাংসখিনি ভাজি হোৱাত এতিয়া মই দি দিছোঁ তাতে আলুখিনি। যিহেতু আলুৰ অবিহনে মাংস ভাল নালাগে, সেইবাবে এতিয়া অলপ ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ঢাকোনখন লগাই দিছোঁ। আকৌ এতিয়া ঢাকোনখন খুলি অলপমান লৰাই দিছোঁ, কাৰণ তলত ধৰি যাব পাৰে। এয়া কালাৰটো অলপকৈ আহিছেগৈ। এতিয়া তাতে দি দিছোঁ মই 2টা ডাঙৰ চাইজৰ বিলাহীটো দিলেহে ভাল লাগে মাংসখিনি। এতিয়া তাত দিছোঁ মই অকণমান চেনি, কালাৰটো আহিবলৈ। চেনি দিলে বহুত ধুনীয়া কালাৰ এটা উঠে। সেইখিনি এতিয়া মিক্স কৰি দিলোঁ। মিক্স কৰি দিয়াৰ পাছত মই এনেদৰে ঢাকি অলপ সময় ভাজি থাকিম। এইখিনি আনি লৈছোঁ কোমোৰা। আপোনালোকে ভাবিব পাৰে কোমোৰাৰ লগত বিলাহী খায়নে? মই খাওঁ, বেলেগৰ কথা মই নাজানো, মই খাওঁ কিন্তু। এতিয়া ঢাকোনখন খুলি অলপমান লৰাই দিছোঁ। সেইখিনি লৰাই হৈ গ'ল। এতিয়া দি দিছোঁ মই কোমোৰাখিনি। কোমোৰাখিনি দিয়াৰ পাছত এতিয়া মই ভালদৰে অলপ মিক্স কৰি দিছোঁ। আৰু এতিয়া মই তাতে দি দিছোঁ নহৰুখিনি। মই এক্সট্ৰাকৈ তেলত দিয়া নাছিলোঁ, এতিয়াহে মই নহৰু ব্যৱহাৰ কৰিছোঁ। মই এনেদৰেই মাংস বনালে মই এনেদৰেই নহৰু ব্যৱহাৰ কৰোঁ। কেতিয়াবা কাৰ্চিত তেলত দিওঁ, কিন্তু মই এনেকৈ প্ৰায়ভাগ ব্যৱহাৰ কৰোঁ। আপোনালোকে কেতিয়াবা খাই চাবচোন, বিৰাট টেষ্টি হয়।
এতিয়া মই ভালদৰে নহৰুখিনি মিক্স কৰি দিলোঁ এতিয়া অলপ ঢাকি ভাজি থাকিম যিহেতু মাংসৰ পৰা যিহেতু মই তাত দিলোঁ কোমোৰাৰ পৰা পানী কিমান ওলাইছে দেখিছেনে সেইখিনি পানী এতিয়া মই ঢাকোনখন লগাই দিছোঁ আকৌ ঢাকোনখন খুলি তাতে মই দি দিলোঁ আদা এতিয়া আদাখিনি ভালদৰে মিহলি কৰি দি এতিয়া মই তাতে দিছোঁ গৰম পানী মই গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু মোৰ ইয়াত একো কৰিবলগীয়া নাই এইখিনি ভালদৰে মিক্স কৰি দিলোঁ এতিয়া উতল আহি আছে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে টেষ্ট কৰি চাব কেতিয়াবা আৰু মোৰ ফাইনেলি হ'লগৈ আনফালে পাতি দিছোঁ ভাত হৈ গ'ল মোৰ ভাত আৰু এয়া চাওকচোন তাৰ কালাৰটো কি ধুনীয়া আহিছে মই পানীখিনি শুকুৱাই দিলোঁগৈ অলপ এইখিনি মোৰ হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ হৈ গ'ল বনাই এতিয়া খাবহে লাগে আৰু এতিয়া ঠিক আছে খোৱা টাইমত লগ পাই আছোঁ আপোনালোকক এইখিনি হৈ গ'ল মাংস কোমোৰা দিয়া কালাৰ চাওক কেনেকুৱা চালিয়া কালাৰ আহিছে ৱাও এইখিনি ভাত বাঢ়ি লৈছোঁ মাংস আৰু ভাত অকণমান নেমু লৈছোঁ ইমানখিনিয়ে ঠিক আছে মই খাই বৈ লওঁ খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছে আপোনালোকে কেতিয়াবা বনাই খাই চাব ভাত পানী খাই বৈ আজৰি হ'লোঁ এতিয়া শুমগৈ যদি ভিডিঅ'টো ভাল লাগিলে চাই তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁতেন্তে পুনৰ এটি নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাই আছোঁ অতি সোনকালে বাই বাই টাটা খতম